কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। এতিয়া শৰতৰ বতৰ। এই শৰৎকালৰ এই ঋতুত ইমান ধুনীয়াকৈ ফুলি আছে এই কহুৱা বনবোৰ। ক'ত ফুলি আছে আপোনালোকৰ জানিবলৈ মন নাযায়নে? তেন্তে আপোনালোকক আজি মই লৈ যাব খুজিছোঁ এই বিশেষ স্থানলৈ, যি স্থানত কহুৱা ফুলবোৰ খুব সুন্দৰকৈ ফুলি আছে। এই স্থানটোৱেই হৈছে আমাৰ বৰপানী বা কাৰ্বি আংলং নৈৰ এটি অঞ্চল। দ্বীপৰ দৰে থকা এটা অঞ্চলত কহুৱা ফুলবোৰ হালি জালি ফুলি আছে। প্ৰায় আধা কিলোমিটাৰতকৈ অধিক দূৰত্বৰ এই কহুৱা ফুলবোৰ চালে চাই থাকিবলৈ মন যায়। প্ৰতি বছৰৰ এই শৰৎকালৰ এই সময়ছোৱাতেই কহুৱা ফুলবোৰ খুব সুন্দৰকৈ ফুলি থাকে বিস্তৃত অঞ্চলজুৰি। আপোনালোকে যদি প্ৰকৃতিৰ এই অনুপম দৃশ্যৰাজি চাবলৈ মন কৰিছে, তেন্তে আহক আমঠেৰেঙৰ ওচৰলৈ। আমঠেৰেঙৰ ওচৰত ডিকিচিৰ নামৰ যিখন গাঁও আছে, সেই গাঁওখনৰ সমীপৰ এই কাৰ্বি আংলং নৈত অজস্ৰ কহুৱা ফুল এনেদৰেই ফুলি আছে হালি জালি আপোনালোকক হাত বাউলি মাতিছে। সঁচাকৈ এনে মনোৰম দৃশ্য চাবলৈ পোৱাটো এক দুষ্প্ৰাপ্যৰ দৰেই, কিয়নো এই নৈ পাৰৰ এই কহুৱা ফুলবোৰ হালি জালি এনে এক সৌন্দৰ্যৰ সৃষ্টি কৰিছে যেন ই এক নন্দন কাননৰহে সৃষ্টি কৰিছে। শৰৎ ঋতুৰ এই অনুপম নৈসৰ্গিক দৃশ্যৰ বাবে হয়তো মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি বৰ্তমান যুগৰ কবি সাহিত্যিকসকলে শৰৎ ঋতুক খুব সুন্দৰভাৱে তেওঁলোকৰ ৰং তুলিকা কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু হয়তো আজিলৈকে কোনো কবি সাহিত্যিকেই শৰতৰ অনুপম দৃশ্যৰাজি বৰ্ণনা কৰি শেষ কৰিব পৰা নাই, কিয়নো শৰৎ সঁচাকৈ ধুনীয়া, সঁচাকৈ অনুপম। পশ্চিম কাৰ্বি আংলঙৰ এই স্থানটিলৈ আপোনালোকক সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আহকচোন এই নৈসৰ্গিক দৃশ্য উপভোগ কৰি আপোনাৰ মনটো জীপাল কৰি তোলক। শেষত এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।